কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা পুনৰ কৈছোঁ, বহু বেছি আশা কৰা নহয়, যিহেতু কলা শাখাটো মই কৈছোঁৱেই যে একাষৰীয়াকৈ থোৱা এটা শাখা। মোৰো এটা সপোন আছে। ৰুবুল মাউতৰ এই কিতাপখনত এটা কথা লিখা আছিল যে অকলে পঢ়ি ভাল হোৱাত আচল সুখ নাথাকে। আমাক শৈশৱ এটা উপহাৰ দিয়া মানুহজনক যদি সঁচাকৈ জীয়াই ৰাখিবলৈ হয়, তেতিয়া তেখেতে ভাল পোৱা কামবোৰৰ মাজেৰে আমি তেখেতক জীয়াই ৰাখিব লাগিব। নমস্কাৰ, স্বাগতম জনাইছোঁ অভি আৰ্টছ আড্ডালৈ। কলা শাখাক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিৰ নিজৰ ঠাই, নিজৰ আপোন ঠাই, অৰ্থাৎ আপোনাৰ মোৰ সকলোৰে আপোন ঠাই। আমি কলা শাখা বুলিলে কি বুজোঁ? প্ৰকৃততে সেই কথা প্ৰথমেই ক'ব বিচাৰিছোঁ। মেট্ৰিক দি ছাত্ৰ এজনে শাখা নিৰ্বাচন কৰাৰ কথা আহিল, তেতিয়া ছাত্ৰজনক ক'ব যে তুমি বাণিজ্য শাখাত যোৱা, নহ'লে বিজ্ঞান শাখাত যোৱা। আৰু যিজন ছাত্ৰৰ পঢ়িবলৈ মন নাথাকে, সততে সেইজন ছাত্ৰই নপঢ়িলে নহয় বাবে যিটো শাখা নিৰ্বাচন কৰে বুলি আমি সাধাৰণতে ভাবোঁ, আমাৰ সমাজৰ একাংশ ব্যক্তিয়ে যিখিনি কথা ভাবে যে পঢ়িবলৈ মন নথকাৰ বাবে ছাত্ৰজনে এটা শাখা নিৰ্বাচন কৰিবলগীয়া হ'ব, সেই শাখাটোৱেই হৈছে কলা শাখা। আমি যদি সহজ সৰল ভাষাত কওঁ, সেই একাষৰীয়া কৰা ছাত্ৰ ছাত্ৰীসকল, যিখিনি ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ মন নথকা বুলি ভাবে, যিখিনি ছাত্ৰ ছাত্ৰীক সমাজে মাথো পঢ়াটো অকণমান আৰু আগবঢ়াই লৈ যাবলৈ সম্বলৰ প্ৰয়োজন হয়, আৰু সেই সম্বলটোক যে মানুহে কলা শাখা বুলি ভাবে, সেই ছাত্ৰ ছাত্ৰীসকল, সেই একাষৰীয়া কৰা ছাত্ৰ ছাত্ৰী, অৰ্থাৎ আপুনি, মই, আমাৰ সহপাঠীসকল সকলোৰে নিজৰ ঠাই এই অভি আৰ্টছ আড্ডা। এতিয়া কথা হ'ল, মূল বিষয়লৈ যদি আমি যাওঁ, মূল বিষয়লৈ যোৱাৰ আগতে কৈ যাব লাগিব যে অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আমি নিশ্চয় জানো। আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটিল 19 ছেপ্টেম্বৰ তাৰিখটোৰ পৰা এটা কথাই ভাবিছোঁ যে সেই মৰমৰ মানুহজনক, আমাৰ আপোন মানুহজনক, আমাক শৈশৱ এটা উপহাৰ দিয়া মানুহজনক যদি সঁচাকৈ জীয়াই ৰাখিবলৈ হয়, তেতিয়া তেখেতে ভাল পোৱা কামবোৰৰ মাজেৰে আমি তেখেতক জীয়াই ৰাখিব লাগিব। তেখেতে বহুত বেছি প্ৰকৃতিক ভাল পাইছিল, আমিও প্ৰকৃতিক ভাল পাব লাগিব। তেখেতে গছ ৰুবলৈ কৈছিল, আমি গছ ৰুব লাগিব। তেখেতে প্ৰকৃতিৰ লগত কথা পাতিব বিচাৰিছিল, তেখেতে জীৱ জন্তুৰ চাল চলনবোৰ বুজি পাইছিল, জীৱ জন্তুক মৰম আদৰ কৰিছিল, আমিও কৰিব লাগিব। আৰু তেখেতে যেনেদৰে মনে ভাবিছিল, যিখিনি সাহসিকতাৰে কামবোৰ কৰিছিল, তেখেতে কৈছিল মন যায়, সকলো কৰিবলৈ মন যায়, ঠিক আমিও নতুন প্ৰজন্মৰ একোজন ধ্বজা বাহক হিচাপে আমিও তেখেতে ভাল পোৱা কামবোৰে কৰিব লাগিব। সেইকাৰণে ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁ, যদি জুবিন দাক সঁচাকৈ জীয়াই ৰাখিব বিচাৰিছে, যদি সঁচাকৈ জুবিন দাক আমি অমৰ কৰি ৰাখিব বিচাৰিছোঁ, তেনেহ'লে আমাৰ সংকল্প সদায় প্ৰকৃতিক ৰক্ষা কৰাই মূলতে হ'ব। এতিয়া আহিছোঁ মূল বিষয়লৈ। যদি ময়ো ক'বলৈ যাওঁ, ময়ো এজন এইবাৰ অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024 সমাপ্ত কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026 অৱতীৰ্ণ হ'বলগীয়া এজন পৰীক্ষাৰ্থী। গতিকে তোমালোক মোৰ সহপাঠী, আৰু প্ৰতিজন সহপাঠীক মই এইটো জনাম যে আমাৰ এটা আগৰ পৰাই অভ্যাস আছে যে আমি প্ৰথমৰ পৰা নপঢ়োঁ, শেষলৈ বস্তুখিনি থৈ দিওঁ। এইবাৰো বহুত বেছি ব্যতিক্ৰম নহয় মোৰ ক্ষেত্ৰত। গতিকে আশা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ দৰে, যিসকল সহপাঠীয়ে মোৰ দৰে এতিয়ালৈকে পঢ়া শুনা আৰম্ভ কৰা নাছিলা, যিসকল সহপাঠীয়ে এতিয়ালৈকে পঢ়িম ভাবি আছিলা, কিন্তু যিকোনো ধৰণৰ অসুবিধাৰ বাবে পঢ়া আৰম্ভ কৰা নহ'ল, বা পঢ়িম বুলি ভাবি থাকোঁতে সময়বোৰ ক'তনো হেৰাই গ'ল, কেনেকৈনো গুচি গ'ল, আমি নিজেই ধৰিব নোৱাৰিলোঁ। গতিকে সেইসকল সহপাঠীৰ বাবে এইখিনি আপোন ঠাই বুলি আকৌ কৈছোঁ। আচলতে এই 3 মাহ যে থাকিব, অৰ্থাৎ আজি অক্টোবৰৰ প্ৰায় আৰম্ভণি হৈছে, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, মই জানুৱাৰীটো ধৰাই নাই, ফেব্ৰুৱাৰীত পৰীক্ষা, গতিকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰতেই আমি ভবা কামখিনি কৰি যাব লাগিব। যিখিনি সমাজে, যিখিনি আমাৰ মহাবিদ্যালয়ে ভাবিছে, বা যিখিনি আমাৰ বিদ্যালয়সমূহে আমাক লৈ আশা কৰিছে। আৰু এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীও থাকিব পাৰে, বা আমাৰ লগতে বহুখিনি সহপাঠী এনেকুৱা থাকে যে কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা পুনৰ কৈছোঁ, বহু বেছি আশা কৰা নহয়, যিহেতু কলা শাখাটো মই কৈছোঁৱেই যে একাষৰীয়াকৈ থোৱা এটা শাখা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো ভাবি আছে যে, বা কোনো আশা কৰিব পৰা নাই যে এইগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কেনেধৰণৰ ৰিজাল্ট কৰিব বা ফলাফল আনিব, সেইসকল সহপাঠীকো এইখিনি ঠাইলৈ, এই পৰিয়ালটিলৈ স্বাগতম জনাইছোঁ। আহা সকলোৱে 3 মাহ আমি ভালদৰে আগবাঢ়ি যাওঁ, যিখিনি নাজানো সেইখিনি সকলোৱে আলোচনা কৰোঁ, কাৰণ মোৰো এটা সপোন আছে। ৰুবুল মাউতৰ এই কিতাপখনত এটা কথা লিখা আছিল যে অকলে পঢ়ি ভাল হোৱাত আচল সুখ নাথাকে। গতিকে সকলোৱে মিলিজুলি পঢ়িম, যিহেতু আমাক অকণমান একাষৰীয়াকৈ থয়, গতিকে আমি কলা শাখাটোক এনেকৈ লৈ যাব লাগিব দলবদ্ধভাৱে, যাতে আমিও কিবা এটা কৰিব পাৰোঁ, আমিও কিবা এটা কৰি দেখুৱাব পাৰোঁ। গতিকে সেই মটিভটোতেই এই পৰিয়ালটো আৰম্ভ কৰা হৈছে। আৰু যদি কোনোবা একাদশ শ্ৰেণীৰ অনুজে চাই আছে, তেনেহ'লে জনাম যে আমাৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে তোমালোকৰ বাবে কিছু সংখ্যক আমি কাম আৰম্ভ কৰিম বুলি পৰিকল্পনা হাতত লৈছোঁ। যিহেতু মই কৈছোঁৱেই যে আমিয়ে চিন্তা কৰিব লাগিব, আমি নিজে যেতিয়া
কলা শাখাটো নিৰ্বাচন কৰিছোঁ, গতিকে আমি নিজে আগবঢ়াই নিব লাগিব। এইখিনিতে তোমালোকক এটা কথা ন'টিচ কৰিবলৈ মই ক'ব বিচাৰিম যে যদি তোমালোকে ইউটিউবতো চোৱা তেনেহ'লে অনলাইন কোনো ধৰণৰ তেনেধৰণৰ প্লেটফৰ্ম নেদেখা, যি প্লেটফৰ্মে মাত্ৰ কলা শাখাৰ ওপৰত ডেডিকেটেডলি কণ্টেণ্ট বনায়। গতিকে আশা কৰিম, কাৰণ মানুহে ভাবে কলা শাখাটো এনেই পঢ়িলেই হৈ যায়, কিন্তু যিসকলে পঢ়ে সেইখিনি গম পায় যে তাৰ ভিতৰতো কিছু কথা থাকে। ইতিহাসৰ সেই কাহিনীবোৰতো কিছু ধৰণৰ বুজিবলগীয়া, কিছু ধৰণৰ বুজি নোপোৱা, কিছু ধৰণৰ জটিল কাহিনী থাকে। ৰাজনীতি বিজ্ঞানৰ কথাবোৰ দৈনন্দিন জীৱনৰ লগত প্ৰয়োগ কৰোঁতেও কিছু জটিলতাৰ সন্মুখীন হ'ব লগা হয়। অৰ্থনীতি বিজ্ঞানৰ অংকবোৰ কৰোঁতে অৰ্থনীতি বিজ্ঞানক নিজৰ দৈনন্দিন জীৱনৰ লগত প্ৰয়োগ কৰি যেতিয়া আগবাঢ়ি যাবলগীয়া হয়, তেতিয়াও কিছু জটিলতাৰ সন্মুখীন হ'বলগীয়া হয়। সেইখিনি কথা হয়তো সমাজে কোনোবাখিনিত আমাৰ বিদ্যালয়সমূহে এজন মেধাৱী ছাত্ৰৰ ক্ষেত্ৰত পাহৰি পেলায় যে কলা শাখা এটাও জটিলতা ভৰা এটা শাখা। গতিকে আজিলৈ ইমানখিনিয়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ সহপাঠীসকলে চাই আছে সেইসকলক এটাই জনাম যে সহপাঠীসকলৰ লগত যিমান পাৰা সিমান শ্বেয়াৰ কৰা, কাৰণ আমি অকল চূড়ান্ত পৰীক্ষালৈকে বুলি নহয়, চূড়ান্ত পৰীক্ষাৰ পাছতো বহুখিনি আমি দলবদ্ধভাৱে কাম কৰিবলৈ আছে। আৰু যিসকল অনুযায়ী চাই আছা, মই তোমালোকক জনাম যে তোমালোকেও তোমালোকৰ সহপাঠীৰ লগত এই পৰিয়ালটিৰ কথা জনোৱা, আৰু তোমালোকৰ আহিবলগীয়া যিখিনি শৈক্ষিক বৰ্ষ আছে, শৈক্ষিক বৰ্ষত আমি লগে ভাগে কটাম। গতিকে যদি কিবা ডিটেইলছ তোমালোকৰ আৰু জানিবলগীয়া হয় তেনেহ'লে চেনেলৰ এবাউটটো চেক কৰিব পাৰা, নহ'লে ডেছক্ৰিপশ্যনটো চেক কৰিব পাৰা। আৰু যদি কণ্টেক্ট কৰিবলগীয়া থাকে তেনেহ'লে আমাৰ এইটো টীমৰ ইমেইলটো আছে, ইমেইলটো তোমালোকে কণ্টেক্ট কৰিব পাৰা। গতিকে আজিলৈ ইমানেই। বাট এটাই কথা কওঁ যে আৰ্টছেও মেটাৰ কৰে, কলা শাখাই মেটাৰ কৰে। গতিকে আমি কলা শাখাটো কেনেকৈ লৈ যাব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।